হেল্ল', মই প্ৰিয়ংকা। অসমীয়া কইনাৰ সাজত ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ। তো আমি গৈ আছোঁ এখন ধুনীয়া ঠাই। ঠাইখনৰ নামটো ঠাইখনৰ নিচিনাই ধুনীয়া। হালধীয়া, পাট হালধীয়া। আৰু এয়া মোৰ লগত আছে মেকআপ আৰ্টিষ্ট প্ৰীতিৰেখা। এয়া ভাইটি যুগল। আৰু এয়া মই। আমি গৈ আছোঁ ধুনীয়া ঠাইখিনি আপোনালোককো দেখুৱাম, চাই থাকক। গৰু গাড়ী বৰ্তমান সময়ত বিলুপ্তিৰ পথত সজাই থৈছে। ভাল লাগিছে দেখিবলৈ। হেল্ল', হেল্ল', হাই। মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। যিদৰে মাজুলী ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত, ঠিক সেইদৰে মাজুলীক অনুকৰণ কৰি সৰু এটা পুখুৰীৰ মাজত এই কটেজটো ৰাখিছে, মাজুলী নামেৰে। আৰু এয়া আমাৰ কেমেৰাৰ আঁৰত থকা মানুহ। হাই, তোমালোকৰ পৰিচয় কেইটা দি দিয়াচোন। অক্ষয়। মোৰ নাম সুনীল। সুনীল। ইয়াৰে হয়। অ'কে। দাস আৰু মোক ইণ্টাৰভিউ ফোন শিকি আছোঁ। অ'কে। ফটো আমি চলি আছে, আমাৰ ছোৱালীয়ে ফটো মাৰি আছে। আৰু এয়া যুগল, মোৰ কেমেৰাৰ আঁৰৰ মানুহ।
ৰখি এতিয়া ভাগৰ লাগিছে তো এতিয়া আমি লোকেশ্যন চেঞ্জ কৰি আছোঁ মোক কৈ আছে হ'ব আৰু নকৰোঁ আৰু মই কৈ আছোঁ নহয় লাগিব তো আমি গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ ঠিকে চাপৰ দেই ঢকুৱাখানা এই ঘৰটোৰ নাম দিছে ঢকুৱাখানা এই ঘৰটোৱে অসমীয়া লোক সংস্কৃতিৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছে জাকৈ বাবলৈ কোনে কোনে জানে বাৰু জাপি আমি সাধাৰণতে দেখি থকা জাপিবোৰতকৈ অকণমান পৃথক এই জাপিটো ব্যৱহাৰ কৰে অসমীয়া খেতিয়কসকলে ৰ'দ বৰষুণৰ পৰা সকাহ পাবলৈ জাপিটো দেখিলে গম পোৱা যায় আমি অসমীয়াসকল সকলো দিশৰ পৰা কিমান চহকী টকৌ চৰাইৰ বাহ সাধাৰণতে গাঁৱলীয়া পৰিৱেশত আমি সদায়ে দেখি থাকোঁ এই চৰাইবিধক অভিযন্তা চৰাই বুলি কোৱা হয় কাৰণ অভিযন্তাসকলৰ ভিতৰত আটাইতকৈ বেগী আৰু নিপুণ চৰাই টকৌ চৰাই চাওকচোন কিমান সুন্দৰকৈ বাহখন সাজিছে ঠিক টকৌ চৰাইৰ দৰে অসমীয়া হস্তশিল্পীসকলো কোনো দিশৰ পৰাই কম নহয় বাঁহেৰে সজা এই ঘৰটো দেখিলেই তাৰ প্ৰমাণ পোৱা যায় পাট হালধীয়ালৈ আহিলে আপুনি অসমৰ গাঁৱলীয়া জীৱনৰ পটভূমি এখন দেখিবলৈ পাব বুলি মই ন দি ক'ব পাৰোঁ চাৰ্লি চাপলিনক সজাই ৰাখিছে মায়াং নামৰ এই কটেজটোত বৰ অসম নামেৰে নামকৰণ কৰিছে পাট হালধীয়াৰ মুখ্য ৰেষ্টুৰেণ্টখন অসমীয়া ফকৰা যোজনাসমূহ এতিয়াৰ দিনত মানুহে ব্যৱহাৰেই নকৰে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে যি মূলা বাঢ়ে তাৰ দুপাততে চিন আপোন ভালেই জগত ভাল অসমীয়াৰ প্ৰাণ ডক্টৰ ভূপেন হাজৰিকাদেৱ বড়ো শিপিনীসকলৰ নিপুণ হাতৰ পৰশ অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা চাদৰসমূহ ইয়াত পৰ্দা হিচাপে ব্যৱহাৰ কৰিছে
মই আপোনাৰ পৰা অলপ সময় বিচাৰিম আপুনি আপোনাৰ ইন্ট্ৰোডাকশ্যনটো দি দিয়ক আৰু আমাক পাট হালধিয়াৰ বিষয়ে অলপ ইনফৰমেশ্যন দিয়ক Okay, my name is Angelina and I'm from Haflong. So I'm here right now as a manager. And this Paat Halodhiyaa is quite outskirts, but it's one of the most gorgeous place you can find. We all welcome you whenever you come, and with most humbly we all welcome you. You should come to try our dish, try our menu once, and you will know that hospitality is very fine and good. And we are very happy today that ma'am has taken this interview and have taken so much picture of this resort. So we wish that more people will come. Right now people are coming, but we want more people to know about this Paat Halodhiyaa resort. And it's run by our son Ratul Goswami. So you can call us or contact us anytime if you want to come here. Do visit us. We are waiting for everyone, and we are happy that you came on today. You all came here for this tour or photo session. So we are happy and thank you so much. Would you like to share your contact number? My contact number. Okay, our contact number is 6001716785. Do call this number and you can keep for booking for the rooms. You get for the stay also. Stay for night, stay for day, and you can come for staycation, vacation, anything. You feel good, cozy place. So do please visit. Thank you. এন্ট্ৰেন্স হয় আমি আহি শেষৰ সময় পাইছোঁহি খুব ভাল লাগিলে প্ৰথমতে আমাক ইয়াত সোমাবলৈ মানে ফটোশ্বুটৰ কাৰণে সোমাবলৈ দিয়া নাছিলে তেওঁলোকে পাৰ্মিশ্যন মানে যিহেতু আগতীয়াকৈ লোৱা হোৱা নাছিলে কাৰণে অকণ দিগদাৰ পাইছিলে কিন্তু যেতিয়া গম পালে যে তেওঁলোকৰ পাট হালধিয়াৰো প্ৰমোশ্যন হৈ আছে ব্লগ এটা বনাই আছোঁ আৰু তেওঁলোকৰ ইমান ধুনীয়া চৌপাশ ইমান ধুনীয়াকৈ ৰাখিছে আৰু ঠাইখিনি আপোনালোকে গম পায়নে নাপায় নাজানো এয়া বৰিহাটৰ পৰা ভিতৰত সোমাই আহিব লাগে এইখিনি ঠাইৰ নামে হালধিয়া নামটো যিমান ধুনীয়া ঠাইডোখৰো ইমান ধুনীয়া তো আপোনালোকে আহিবচোন কেতিয়াবা কণ্টেক্ট নাম্বাৰটো মেনেজাৰে দি দিছে আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম যদি পাৰে কণ্টেক্ট কৰি ল'ব আগতীয়াকৈ আৰু যদি কণ্টেক্ট নহয়ও আহি চাবচোন খুব ভাল পাব আপোনালোকে এয়া আমাৰ শেষ সময় পাইছেহি আমি এতিয়া ওলাম ইয়াৰ পৰা তো জনাবচোন কেনেকুৱা পালে আপোনালোকেও মই এতিয়া কইনা হৈয়ে আছোঁ